হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া প্ৰথম শাকনি বাৰীখনৰ পৰা আৰম্ভ কৰিছোঁ। এয়া শাক কেইডালমান ছিঙিবলৈ আহিছোঁ। ভাবিলোঁ আপোনালোকক আমাৰ শাকনিখন এপাক অকণমান দেখাই দিওঁ আঁতৰ পৰা। শাকনি বাৰী বুলি ক'লে বহুত শাক থাকিব, কিন্তু তেনেকুৱা নহয়। জলকীয়া কেইজোপামান, পালেং কেইজোপামান আৰু কোমোৰা তেনেকৈ কিবাকিবি আছে আৰু সৰু সুৰাকৈ ৰুই থৈছোঁ আৰু বাৰীখনত কমকৈ বস্তু। আৰু আজি ঘৰলৈ আলহী আহিব, সেইটো কাৰণে মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আলহী আহিব বুলি মনটো বহুত ভাল লাগি আছে, কিন্তু বহুত বেয়াও লাগি আছে। আৰু আলহী আহিব বুলি বহুত ভাল লাগিছে মানে আজি আমাৰ ঘৰৰ ফালেও আলহী আহিব। ভাইটি দুটা আহিব আমাৰ ঘৰৰ, আৰু সিহঁতি কিন্তু আহিব আমাৰ ছোৱালীজনীক নিবলৈ। গৰম বন্ধত তাই মামাকৰ ঘৰলৈ যাওঁ কৰি আছে, সেইটো কাৰণে সিহঁতি নিবলৈ আহিব। আৰু সেইটো কাৰণে অলপ বেয়াও লাগি আছে। ছোৱালীজনী ঘৰত নাথাকিলে ঘৰখন বহুত ঠাণ্ডা লাগে। আৰু যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সেইবিলাকে জানেই আৰু অনুভৱটো কেনেকুৱা লাগে। আৰু আমাৰো তেনেকুৱাই হ'ব আজি, সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু ছোৱালীজনীক মই কেনেকৈ কি কৰি দিওঁ আপোনালোকক যিমানখিনি পাৰোঁ দেখাই যাম। ভাইটিহঁত আহিলে আৰু ভাইটিহঁতক ভাত পানী খোৱালোঁ, আৰু আমি সকলোৱে খাই আজৰি হ'লোঁ। আৰু এতিয়া বেটীক কাপোৰ এখিনি ভৰাই দিওঁ বুলি লৈছোঁ। আৰু বেটীয়ে ইমান বেছিকৈ কাপোৰ উলিয়াই দিছে, তাইক ঢেৰ কাপোৰ ভৰাই দিব লাগে হেনো, তাই বহুত দিন থাকেগৈ বোলে। আৰু এইফালে চাওকচোন টিকলিজনীও বোলে তাই বায়েকৰ লগত এনায়েকৰ ঘৰলৈ যায়, সেইটো বেগত তাইক কাপোৰ ভৰাই দিব লাগে। মোক কৈছে তাই কাপোৰ মোক ইয়াত ভৰাই দিয়া বুলি, আৰু তাইক নালাগে বুলি ক'লত বিচনাখনতে খুব ঢকিয়াইছে। আৰু তাই বোলে বায়েকৰ লগত যায়, সদায় বায়েকৰ লগত খেলি থাকে যে, সেইটো কাৰণে তাই বায়েকৰ লগত যাবলৈ পাত লগাই আছে। আৰু আমাৰ বেটীয়ে দেখিছেনে কিমান কাপোৰ একদম নিজেই উলিয়াই মেলি ভৰাবলৈ লৈছে। আৰু এইফালে সাজু হৈ ল'লে, গোটেইখিনি তাইক নিজেই কৰি লৈছে, মই কৰি দিবলগীয়া হোৱা নাই। তাই যাবলৈ মনত বহুত ফূৰ্তি লাগি আছে, এনায়েকৰ ঘৰলৈ বহুত দিন নাই যোৱা কাৰণে। আৰু এইফালে মামাহঁত যাবলৈ ওলালে, মই অহাটো ভিডিঅ'টো নেদেখালোঁ। আৰু তেহেঁতক উলিয়াই মেলি ময়ো বজাৰলৈ গ'লোঁ। আৰু বজাৰত দুটামান বস্তু কিনিবলৈ আছিলে, সেইটো কাৰণে বজাৰলৈ ওলাই গ'লোঁ। বেটীক লৈ যাবলৈ অসুবিধা হয়, তাই ইটো লওঁ সিটো লওঁ কৰি থাকে, সেইটো কাৰণে অসুবিধা হয়। তাই যদিও ডাঙৰ হ'ল, সৰু ল'ৰা নিচিনা আমনি কৰি থাকে। আৰু মই চেণ্ডেলৰ দোকান এখনত সোমাইছোঁ, চেণ্ডেল এযোৰ কিনো বুলি ভাবিছোঁ। চেণ্ডেলবোৰ ইমান ধুনীয়া লাগিছে, কোনযোৰনো কিনো কোনযোৰনো নিকিনো লাগিছে, সেইটো কাৰণে চাই আছোঁ। সেইফালে সৰু সৰু ল'ৰা ছোৱালী চেণ্ডেলবোৰ ইমান ধুনীয়া ধুনীয়া আছে, চাওকচোন ইমান ধুনীয়া পামচু চেণ্ডেলো আছে। আৰু চেণ্ডেল কিনি মেলি হোটেল এখনত সোমাই মিঠাই কেইটামান ল'লোঁ। আৰু মিঠাই লৈ মেলি ঘৰলৈ এতিয়া গৈ আছোঁ। আৰু ঘৰ পালোহি। আৰু আপোনালোকক তাত মই দেখাবলৈ নহ'ল কেনেকুৱা চেণ্ডেল আনিলোঁ। আৰু তাৰ লগতে কাপোৰ এযোৰ আনিছোঁ, কাপোৰযোৰ নেদেখালোঁ, ভাবিলোঁ ঘৰতে দেখাম বুলি। ভালকৈ দোকানত এনেই দেখাই থাকিবলৈ ভাল নালাগে ইমান গৰমত, সেইটো কাৰণে ঘৰতে ধুনীয়াকৈ দেখাম বুলি আনিলোঁ। আৰু বহুত বেছি দামী চেণ্ডেলো নহয়, ৰাফ ইউজ কৰা চেণ্ডেল, এইযোৰ চিম্পুল একেবাৰে চাপৰ চেণ্ডেল এযোৰ আনিছোঁ। আৰু বাৰিষা দিনত এনেকুৱা চেণ্ডেলেই ভাল। আৰু তলফালে এনেকুৱা ফুল থকা আনিছোঁ, মানে ফুল হওক বা কিবা খহটা এটা থাকিলে ভাল, নহ'লে শ্লিপ কৰা সম্ভাৱনা থাকে, সেইটো কাৰণে মই এনেকুৱা চেণ্ডেল এযোৰ আনিছিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকুৱা চেণ্ডেল এযোৰ কিনিম বুলি, আৰু আজি পালোঁ আৰু কিনিলোঁ। আৰু এইটো কালাৰ লৈছোঁ, বাৰিষা দিনত বেলেগ কালাৰ পিন্ধিলে মানে লেতেৰা হৈ যায়, সেইটো কাৰণে এইটো লেতেৰা নিচিনা কালাৰটোৱে লৈছোঁ, বোকাত লেতেৰা হয় কাৰণে। আৰু লগতে কটনৰ কাপোৰ এযোৰ আনিছোঁ, একেবাৰে চিম্পুল, গৰম দিনত এতিয়া পিন্ধিবৰ কাৰণে কটন কাপোৰ লাগে। কটন কাপোৰ বহুত বেছিও নাই, সেইটো কাৰণে এযোৰ আনিছোঁ। আৰু যোৱাবাৰ এনেকুৱা কালাৰিং এযোৰ আনিছিলোঁ, সেইযোৰ পিন্ধি বহুত ভাল লাগিলে, সেইটো কাৰণে আকৌ মই এনেকুৱা এযোৰ আনিছোঁ, কিন্তু এইবাৰ হোৱাইটত আনিছোঁ, কালাৰিং অনা নাই। চব কালাৰিং পিন্ধিবলৈ ভাল নালাগে, সেইটো কাৰণে কালাৰিং অনা নাই। কাপোৰযোৰ কেনেকুৱা লাগিছে, চেণ্ডেলযোৰ আৰু কাপোৰযোৰ কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু বেয়াকৈ নক'ব আৰু দেই, কিনো বুলিও চেণ্ডেল আনিছে হেৰি আনিছে, এইটো দেখাইছোঁ এনেই আপোনালোকৰ লগত জাষ্ট শ্বেয়াৰ কৰিছোঁ। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ কাৰণে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে বেয়া নাপাব। আৰু আজি মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।
আৰু আগলৈকে মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ আপোনালোকে কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, বাই বাই।